এগৰাকী অসহায় মহিলাৰ চিকিৎসালয় বিচনাত কৰিছে আৰ্তনাদ। চিনিয়ে পাইছা মোৰ আজি কি অৱস্থা হৈছে। দি মোক হেৰেছমেণ্ট কৰি প্ৰথমতে ফিজিকেল অত্যাচাৰ, তাৰপিছত মেণ্টেলি অত্যাচাৰ কৰি মোৰ মুখ বেকা কৰি পেলাল। সম্পত্তিৰ লোভীয়া স্বামীৰ বাবে এনেদৰে জীৱন মৃত্যুৰে যুঁজি আছে এইগৰাকী মহিলা। বঙাইগাঁও চহৰৰ গুৰু নানক নগৰত এইগৰাকী মহিলাৰ ঘৰ। সৰুতে ঘাট মাউৰা মহিলাগৰাকী কঠোৰ সংগ্ৰামৰ মাজেৰে ডাঙৰ দীঘল হৈছিল। কিন্তু মহিলাগৰাকীৰ দুৰ্বলতা, অসহায়তাৰ সুযোগ লৈ বিয়া পাতিছিল বঙাইগাঁৱৰ শীতলসতী গাঁৱৰ মুস্তাফাজুৰ ৰহমান বৰাই। বিয়াৰ পিছত শক্তি বিতৰণ বিভাগত চাকৰিও যোগাৰ কৰি দিছিল নিজ স্বামীক। কিন্তু সম্পত্তিৰ বাবে স্বামীৰ লগতে স্বামীৰ পৰিয়ালে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই গ'ল এইগৰাকী মহিলাক। মহিলাগৰাকী পিতৃৰ নামত থকা সম্পত্তি স্বামীৰ নামত লিখি নিদিয়াৰ বাবে মুস্তাফাজুৰে চলাই গৈছিল শাৰীৰিক নিৰ্যাতন, যাৰ ফলত গুৱাহাটী GNRC চিকিৎসালয়ৰ বিচনাত পৰি চকুলো টুকিছে অসহায় দুৰ্ভগীয়া মহিলাগৰাকী। স্বামী পৰিয়াল তথা স্বামীয়ে দৈনিক চলোৱা অত্যাচাৰ আৰু নিৰ্যাতনৰ সীমা চেৰাই গ'ল, যাৰ ফলত পংগুত্ব হ'ল এইগৰাকী মহিলা। কোন মোৰ শ্বশুৰ শাশুড়ী, মোৰ ডাঙৰ জাও আবিদা, মোৰ ডাঙৰ ভাই শহুৰ ৰবিউল, এই চবে মোক এনে অৱস্থা কৰিল। মোৰ শহুৰৰ ঘৰৰ লগত মই 13 বছৰ কমপ্লিট কৰিছোঁ, কিন্তু তেতিয়া মই ভাল আছিলোঁ। ল'ৰা ছোৱালী হয়, বেমাৰ হয়, তেতিয়া মুস্তাফিজুৰৰ বৌ হয়, ভাল। এতিয়া মই এনেকুৱা অৱস্থাত আজি মোৰ খবৰ লোৱা মানুহ নাই। আপোনালোকে মোক বিচাৰ কৰি দিয়ক, নহ'লে মই আইনৰ ওচৰত যাওঁ। বহু যন্ত্ৰণা, বহু বিষাদ বুকুত লৈ এনেদৰে মহিলাগৰাকীয়ে সহায় বিচাৰিছে ৰাইজৰ। ন্যায়ৰ অপেক্ষাত এতিয়া মহিলাগৰাকী। বঙাইগাঁৱৰ পৰা ব্যুৰ' ৰিপৰ্ট, নেশ্যন টক্স 24।